আমাৰ পৰা বহুত কিবা কিবি কাঢ়ি লৈ গ'ল আৰু কিবা কিবি দি গ'ল জানো কি দিলে আৰু কি কাঢ়ি নিলে এইটো কলাগাঁৱৰ পৰা ওদালগুৰি যোৱা এটা ঘাইপথ আৰু এই পথটো এনেকে ছিগি পেলালে এই পানীয়ে আমাৰ যাতায়াত কাঢ়ি নিলে আমাৰ পৰা কিছুমান খেতি পথাৰ কাঢ়ি লৈ গ'ল আমাৰ কিছুমান জীৱ-জন্তু গৰু ছাগলীকে আদি কৰি মানুহকো কিছুমান জাগাত উটুৱাই লৈ গ'ল আৰু এই বানপানীয়ে আমাক বহুতো ক্ষতি সাধন কৰিলে তাৰ পৰা আমি কিছুমান এনেকুৱা পৰিস্থিতি দেখিবলৈ পাইছোঁ যি পৰিস্থিতি হয়তো আমাৰ মানে বৰ দুৰ্ভাগ্যজনক মানুহ এনেকৈ পথাৰৰ মাজেৰে পাৰ হ'ব লগা হৈছে এই ৰাস্তাটোৱে আমাক বহুতো অসুবিধা দিছে আৰু কিছুমান মানুহ চাওক ৰাস্তাত ৰাতি কটাবলগীয়া হৈছে আহি ঘৰ বাৰী নাইকিয়া কৰিলে আৰু বিশেষ ডাঙৰ কথা মোৰ কঠীয়াতলি আকৌ উভতাই দিলে বানপানীয়ে এতিয়া আমি চাম আৰু এটা কলাগাঁৱৰ পৰা গাঁৱৰ ভিতৰে যোৱা ওদালগুৰিলৈ যোৱা এটা পথ আছে এই পথটোৰ অৱস্থা কি হৈ আছে তাক চাবলৈ যাম এতিয়া আৰু মই পানীৰ মাজে আহি এই ৰাস্তাত উঠিলো আহি আৰু আমাক দি যোৱা বস্তুবিলাক হ'ল বানপানীয়ে দি গ'ল কিছুমান জাবৰ জোথৰ কিছুমান গাঁত আৰু কিছুমান আমাক পাকঘৰৰ ভিতৰত থকা ডাঙৰ গাঁত দি গ'ল এই বানপানীৰ পৰা আমি বহুত বস্তু পালোঁ আৰু বহুত বস্তু হেৰুৱালোঁ পোৱা বস্তুকেইটা আপুনি দেখিলেই নিশ্চয় বটল ভঙা প্লাষ্টিকৰ বটল এইবিলাক দি গৈছে এই পথটো এটা লোকেশ্যন আছে এইটো নামঘৰটো যেটো নেকি কৃষ্ণগুৰু দেৱালয়ৰ নামঘৰ ইয়াৰ সন্মুখৰে আমি ওদালগুৰিলৈ যাব পাৰোঁ আৰু এই ৰাস্তাটো ছিগি বহুতো অসুবিধা কৰিছে এক নম্বৰ কথা মানুহৰ খেতি পথাৰৰ মাটিবিলাক বেয়া কৰি পেলাইছে আৰু দুই নম্বৰ কথা আমাৰ যাতায়াত একেবাৰে বেয়া কৰি পেলালে এই আগৰ গাঁওখনৰ পৰা এজনো মানুহ এফালে আহিব পৰা নাই আৰু ইফালৰ মানুহ হিটো সাইডত যাবই পৰা নাই কোনো কিন্তু যদি বেমাৰ আজাৰ কাৰোবাৰ ইমাৰ্জেন্সি হয় এখন এম্বুলেন্স যাবলৈও অসুবিধা হৈ আছে এই ৰাস্তাটোৰ পৰা ধন্যবাদ আপুনি ভিডিওটো শেষলৈকে চাওক এই ফুটেজবিলাক আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপুনি সাবস্ক্ৰাইব কৰি লওক ভিডিওটো লাইক কৰিব আৰু আপোনাৰ লগ সমনীয়ালৈ যদি ভিডিওটো শ্বেয়াৰ কৰিম বুলি ভাবে আপুনি নিশ্চয় WhatsApp বা Facebookত শ্বেয়াৰ কৰিব পাৰে ধন্যবাদ